লাগিব ভয় লাগে ন সাঁতুৰিব নাজানো বেলি পৰিবলৈ হ'ল এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ ভিডিঅ'টো এটা ট্ৰেফিক জামৰ পৰা গতিকে আজি মই ক'লৈ গৈ আছোঁ কি কৰিম সকলো দেখাবলৈ চেষ্টা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইয়া নিৰ্মীমান অৱস্থাত আমাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6 লেন মজা হ'ব মজা আৰু ইমান ধুনীয়া ৰাস্তাটো মোৰ এইখিনি ভিডিঅ' নকৰি নোৱাৰিলোঁ সঁচাকৈ বহুত ধুনীয়া ৱাও ৱাও মই চান্দুবি পথত চাওক কিমান ধুনীয়া ভিউ ৰাস্তাটোৰ চান্দুবিলৈ আৰু চাগে 2 কিলোমিটাৰমান আছে গতিকে বলক চান্দুবি গৈ লওঁ এয়া হৈছে চান্দুবিৰ বিখ্যাত লেক চাওক এইফালে চাইডত ধুনীয়াকৈ আছে লেক তাত নাৱত উঠিব পাৰে মই এতিয়া নাৱত কোনফালে উঠে মই বিচাৰি আছোঁ সুবিধা পালে মই নাৱত উঠিমেই আৰু পিছফালে এয়া চাওক চান্দুবি চান্দুবি কিমান টাইমলৈকে থাকে আমি সন্ধিয়ালৈ আছোঁ সন্ধিয়ালৈকে আছে ন আচ্ছা 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 ইয়াৰ পৰা উঠিব পাৰে ন বঢ়িয়া দিয়ক অঁ ল'ব লাগিব ভয় লাগে ন সাঁতুৰিব নাজানো This one is for me and this one is for our cameraman. এয়া হ'ল চান্দুবিৰ লেকৰ সৌন্দৰ্য মই এতিয়া চান্দুবিৰ নাৱত উঠি আছোঁ গতিকে চাওক কিমান এটা ধুনীয়া পৰিৱেশ আৰু সঁচাকৈ বৰ ভাল লাগিছে উঠি পেলাই নাৱত সৰুতে নাৱত উঠিছিলোঁ বহুত বছৰৰ মূৰত নাৱত উঠাৰ অভিজ্ঞতা খুব ধুনীয়া মই সাঁতুৰিব ভালকৈ নাজানো জানো মানে পাহৰি থাকিলোঁ এইটো ক'লে বেয়া যেনেকৈ মানুহে চাইকেল চলাবলৈ জানে পিছত চাইকেল চলাবলৈ পাহৰি গ'লোঁ বুলি ক'লে যে মানুহ আচৰিত হৈ পাহৰি থকা বস্তু নে এইটো কিন্তু মই আচলতে সঁচাকৈ সৰুতে খুব ধুনীয়াকৈ সাঁতুৰিব জানিছিলোঁ বাট লাষ্ট যেতিয়া মই ক'ৰবাত ট্ৰাই কৰিছিলোঁ আজি 3-4 বছৰমান আগতে তেতিয়া মানে ভালকৈ সাঁতুৰিবলৈ মই নাই পৰা কিন্তু আগতে সৰু মই যেতিয়া আছিলোঁ তেতিয়া আমাৰ পুখুৰী এটা আছিলে আমাৰ পুখুৰীটোত মই ইপাৰৰ পৰা সিপাৰ মানে দুবাৰ অহা যোৱা কৰিব পাৰোঁ একেলগে সাঁতুৰি চ' সেনেকুৱা কথা আৰু চব কিমান ধুনীয়া এটা পৰিৱেশ ৰিয়েলি বহুত ধুনীয়া বিউটিফুল বিউটিফুল ৰিয়া বেলি পৰো পৰো হ'ল বেলি পৰিবলৈ হ'ল আৰু মই এতিয়া চান্দুবিৰ বিখ্যাত লেকটোৰ নাৱত খুব এটা ধুনীয়া পৰিৱেশ খুব ভাল লাগিছে আমাৰ অসমতে থকা এটা খুব ধুনীয়া পৰ্যটনৰ ঠাই পৰ্যটনস্থলী সকলো আহিব মই ব্লগটো দেখাইছোঁ যে যিসকলে অহা নাই অন্ততঃ তেওঁলোকে গম পাব যে কিমান এটা ধুনীয়া ঠাই আছে আমাৰ অসমতে গুৱাহাটীৰ কাষতে লাগি আছে গাতে লাগি আছে গতিকে আৰু যি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম নাৱত ইমানেই মই ইয়ালৈ প্ৰথমবাৰ আহিছোঁ আহি সঁচাকৈ মই অভিভূত হৈ পৰিছোঁ ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে চৰাইবোৰৰ মাত আৰু সঁচাকৈ খুব ভাল লাগিছে ভাল লগা পৰিৱেশ আপোনালোকো আহিব যিসকলে অহা নাই ইয়ালৈ ৱাও আহি পাই গ'লোঁ ৱণ্ডাৰফুল ফিলিং মাত্ৰ 100 টকাত আপুনি ইয়াত নাৱত গোটেই লেকটো ঘূৰি আহিব পাৰিব বহুত ধুনীয়া অনুভৱ আচলতে আৰু আমি এতিয়া যাম বাটাৰফ্লাই কেম্প তাত মজা মজা অসমীয়া খানা খাম পলক বাটাৰফ্লাই কেম্পলৈ যাম আৰু মানে তাৰ ভিতৰত কি হয় চব থাকে ন চাওক ইয়াতে বহুত ধুনীয়া থলুৱা মানে খানাবোৰ বনোৱা হয় চাওক ইয়াতে হাঁহ বনাই আছে এইফালে গাহৰি ন গাহৰি শুকুৱা আছে আচ্ছা এইটো চুঙাত দিয়া গাহৰি চব খুব ধুনীয়া ধুনীয়া অসমীয়া খাদ্য ইয়াতে আপোনালোকে পাব আৰু ভিতৰত কি বনাই বুলি ক'লে আপুনি ভিতৰত চব আৰু ভাত চাত বাকী যিখিনি বস্তু আমি এতিয়া খাম আলু পুটুকা গোটেইখিনি থাকি যায় আৰু আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া খুব ধুনীয়া পৰিৱেশ আচলতে আপুনি আহিলে এটা অনুভৱ কৰিব পাৰিব যে মানে এই গাঁৱৰ এখন নিজৰ ঘৰৰ সেই ফিল্ডটো পাব ইয়াতে এইটো ন আপুনি যাম মই সোমাইছোঁ এতিয়া এটা কটেজৰ ভিতৰলৈ আহক চব কিমান ধুনীয়া এটা কটেজ আৰু এইটো মানে পাৰ নাইট কিমানকৈ হয় 3,000 আচ্ছা বাথৰুম চাথৰুম ভিতৰতে আছে ন খুব ধুনীয়া আৰু কিমানটামান কটেজ আছে ইয়াতে ইয়াতে আৰু সেইটো চাইডে আছে 7টা টোটেল 5টা আছে দিছিলে 7টা বঢ়িয়া 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 চ' এইটো এটা বাঁহৰ ধুনীয়া কটেজ হয় এইবোৰ হৈছে কটেজবোৰ চাৰিওফালে বৰ ধুনীয়াকৈ আছে আৰু সেইফালে আগত এটা ৰ'ব সেই ইফালে আগত এটা ষ্টেজ আছে তাতে আপোনালোকে লাইভ মিউজিক চিউজিক কৰিব পাৰে কিবা পাৰ্টি চাৰ্টি থাকিলে আৰু মই ইয়াত বাটাৰফ্লাই কেম্পত খাম এতিয়া আমি তো খোৱাৰ কাৰণে যোনটো গাহৰি প্ৰস্তুত কৰি আছোঁ সেইটো মানে ইয়াতে আপোনাৰ ইমানেই ইণ্ডিপেণ্ডেণ্ট যে আপুনি নিজেও বনাই ল'ব পাৰে
বনাই মানে কি তেওঁলোকে বনাইছে, মই জাষ্ট এটা লৰাই আছোঁ। আৰু চব একদম পূৰা গাঁৱৰ যোনটো ফিল সেই ধৰণৰ ফিলটো আছে। আৰু এয়া আমাৰ বাইদেউহঁতে ধুনীয়াকৈ এইবোৰ চালাড তালাড প্ৰস্তুত কৰি আছে। পিটিকা ন বাইদেউ এইটো? বিলাহী পিটিকা। বিলাহী পিটিকা আৰু সম্পূৰ্ণ এটা থলুৱা ঘৰুৱা পৰিৱেশ। ইফালেতো হাঁহ আছিলে ন? হাঁহ আছে, অলপ আগতে বনালে। আলু জুইত পুৰে ন? আৰু এয়া হৈছে চুঙাত দিয়া গাহৰি। আৰু এতিয়া ভাত খোৱাৰ সময়, গতিকে ইয়াত আছে গাহৰি, হাঁহ আৰু ভেজ আইটেম চবখিনি আছে। কিন্তু কি হ'ল, ইয়াতে বিলাহী পিটিকা, আলু পিটিকা বহুতখিনি আছে, বেঙেনা পিটিকাও আছে। হ'লেও আমি বহুত দেৰিকৈ আহিলোঁ, যিহেতু সন্ধিয়াৰ সময়। আমি এতিয়া লাঞ্চ কৰি আছোঁ সন্ধিয়া 5:30 বজাত। গতিকে আমাৰ কাৰণে বহুতখিনি আইটেম নাই। আমি আগতীয়াকৈ যদি অৰ্ডাৰ দিলোঁহেঁতেন, চ' আৰু বহুত কিছুমান ভেজ আইটেম বা ভাল ভাল আইটেম থাকে। গতিকে ষ্টিল খুব ভাল থলুৱা খাদ্য। মই ব্লগটো এইকাৰণেই বনাই আছোঁ বা এইকাৰণে দেখাই আছোঁ যে আমাৰ গুৱাহাটীৰ কাষতে লাগি থকা অসমৰে এটা টুৰিষ্ট প্লেচ। ইয়াতে আহি ধুনীয়া খাদ্য খাব পাৰিব, ধুনীয়া ইয়াতে লেকটোৰ মজা ল'ব পাৰিব। চবতে ধুনীয়া এনভাইৰনমেণ্ট আৰু খুব ধুনীয়া পৰিৱেশ। গতিকে সেই মজাটো ল'বলৈ আপোনালোক সকলো আহক, আৰু সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে এতিয়া ইমানে, খানাটো খাওঁ, খাই ইয়াৰ পিছত বাৰু কি বাৰ মই দেখাম, কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বুলি ক'লোঁ হয়। কিন্তু এতিয়া ভয়ংকৰ আন্ধাৰ বাহিৰত আৰু দুইফালে গছ জংঘল কেৱল। ইয়াতে হাতী ওলাই বোলে। গতিকে গণেশবাবাক চিন্তি গৈ থাকোঁ। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ টাটা, বাই বাই, গুড নাইট।